Go back, go back. Assam Police, hi, hi. Hi, 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 hi. Assam Police, come, night. Come, night, come, night. Assam Police, walk, tui. Walk, tui, walk, tui. Assam Police, walk, tui. Walk, tui, walk, tui. Assam Police, Hosiar. Hosiar, Hosiar. 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 Assam Police, come, night. Come, night, come, night. 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 মই বিশেষকৈ ৰয়েল ৰংহাং বিষয়ে ইতিমধ্যে মৃত্যু নিশংসভাৱে মৃত্যু কৰা হৈছে সেইটো বৰ দুখ লগা কথা আছে তা মই ক'ব বিচাৰোঁ যে এতিয়ালৈকে 24 ঘণ্টা গ'ল এতিয়ালৈকে পুলিচ 36 ঘণ্টা গ'ল এতিয়ালৈকে পুলিচ প্ৰশাসনে কি কৰিছে আসাম পুলিচে এতিয়ালৈকে কি কৰিছে একো সৰু এটা তথ্য এতিয়ালৈকে পোৱা নাই আমাক যদিহে এতিয়ালৈকে আমি নাপাওঁ যদিহে মাৰ্ডাৰ কৰা মানুহজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰি তেতিয়াহ'লে আমালোকৰ এতিয়া আন্দোলন কৰিবলৈ বাধ্য হ'ব লাগিব বাধ্য হ'ম তাৰোপৰি আমি পৰিস্থিতিটো বৰ বেয়াকৈ আমি নিয়ন্ত্ৰণ ভাৱে আমি ল'ব এতিয়া বিচাৰিম সেইটো কাৰণে আমি বিচাৰিছোঁ যে হত্যাকাৰীক যিজনে হত্যা কৰা হৈছে তাক সোনকালে অতি শীঘ্ৰে সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু আমাক সেইটো অতি সোনকালে আমাক জনাব লাগিব মই বিশেষকৈ ক'বলৈ বিচাৰিছোঁ যে যি নেকি নিৰ্দোষী যে আমি যি হত্যাকাৰীজনক আমি যোৱাকালিও আমি প্ৰটেষ্ট কৰিবলৈ গৈছোঁ সেই মৰ্মে যোৱাকালি আমাৰ অচি ছাৰে ক'লে যে 3 দিনৰ পাছত আমি উলিয়াই দিম যদিহে উলিয়াব নোৱাৰে তেতিয়া আমাৰ ওচৰত বোলে আকৌ আপোনালোকে কিবা এটা ডিচিশ্যন ল'ব তাকে আমি 3 দিনলৈকে আমি ৰখি আছোঁ যদি এই 3 দিন পূৰ হোৱাৰ পাছত যদি আমাক সেই হত্যাকাৰীজনক যদি আমাৰ ওচৰত চমজাই দিব নোৱাৰে আৰু গ্ৰেপ্তাৰ কৰিব নোৱাৰে আমি ৰাজ্য হৈ আমি আকৌ এই আন্দোলন কৰিবলৈ যাম আমি আৰু থানাত ধাৰণা কৰিবলৈ যাম আমি এৰি দিয়াত নাই তাৰমানে কাৰণ এই বেয়া মানুহবিলাকৰ কাৰণে যদি আমি তেনেকৈ চাই থাকোঁ আজি হ'ল আমাৰ কাৰ্বিক হত্যাকাৰী কৰিলে অহাকালি কেনে আদিবাসীক হ'ব পাৰে তাৰ ভৱিষ্যত আকৌ অসমীয়াৰ কাৰণে কৰিব পাৰে সেই গতিকে এই হত্যাকাৰীৰ কাৰণে আমি এৰি দিয়াত নাই আমি আকৌ বোকাখাট থানাই হওক আমাৰ দলমাৰ থানাতেই হওক আমি ধাৰণা এদিন আকৌ দিবলৈ যাম আমি এৰি দিয়া নাই আৰু মই বিশেষকৈ ৰাইজৰ পৰা আমি অনুৰোধ কৰিছোঁ যে জাতিভেদ নিদি আৰু ধৰ্মভেদ নিদি আমি একেলগে যে সেই নিৰ্দোষী মানুহক আমি বিচাৰি উলিয়াব লাগে ইমানেই আমি যেহেতু 36 ঘণ্টা পাৰ হৈ গৈছে এতিয়ালৈকে আৰক্ষীয়ে হত্যাকাৰী কোন কোনো ধৰণৰ তথ্য লাভ কৰা নাই বুলি কৈছে গতিকে এই সন্দৰ্ভত আপোনালোকৰ ৰাইজে কি কৰে হয় এইটো বিষয়লৈ আমি যোৱাকালি আমি এই আমাৰ গাঁৱৰ ল'ৰা এজনক কোনোবা ৰাস্তাত মানে গাড়ীৰ ভিতৰত হত্যা কৰিছিল মাৰ্ডাৰ কৰি থৈ গ'ল সেই প্ৰচেছটো লৈ আমি যোৱাকালি আমি প্ৰতিবাদ কৰিবলৈ আমি থানাত গৈছিলোঁ এতিয়া আমাৰ আমাক কৈছিল বোলে 3 দিন পিছত আমি সেই কোনে মাৰ্ডাৰ কৰিছিল কোনে সেই কামটো কৰিছিল আমি ওলামেই বুলি কৈছিল সেইকাৰণে আমি সেই কথাখিনি আমি এতিয়া চাই আছোঁ 3 দিনলৈকে বাচ্চাটো কৈছিল সেইকাৰণে 3 দিন পিছত আমি প্ৰচেছটো আকৌ ল'বলৈ আমাৰ ৰাইজৰ ফালৰ পৰা ক'বলগীয়া আছিল যিজনে সেই মানুহজনক হত্যা কৰিছিল বা কৰিলে যিজনে সেই মাৰ্ডাৰ কৰিলে তেখেতক আমি ন্যায় পাব লাগিব আৰু ন্যায় দিব লাগিব আৰু যেনেকৈ এইজনক মানে দোষী কাম কৰিলে আমিও ৰাইজৰ ফালৰ পৰা আমি তেখেতক মানে যিজনে সেই হত্যা কাম কৰিলে তদন্ত চলাব লাগিব আৰু আমাৰ ৰাইজৰ ফালে ক'বলগীয়া সেইটোৱে আমি এই বিচাৰটো পাব লাগিব আৰু ন্যায়টো পাব লাগিব